গুড মৰ্ণিং সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, পাছত জনাবলৈ নাপাহৰিব ভিডিঅ'টো কেনে লাগিল। ৰাতিপুৱা চাহৰ লগত খাবৰ কাৰণে ৰেডি কৰি আছোঁ। ময়দা, চেনি, অলপ নিমখ, পানী দি ভালদৰে মিক্স কৰি ল'ব লাগে। মোৰ চাহ হ'ল আৰু ইফালে চাহৰ কাৰণে ৰেডি কৰি ল'লোঁ। চাহ আৰু পিঠা খাই কেনেকুৱা লাগিছে? মজা লাগিছে। আমি গৈ আছোঁ এতিয়া বজাৰত। আমি গাড়ীত উঠি গ'লোঁ। আমি মাৰ্কেটৰ পৰা ওলাই ইমান বৰষুণ দিছে, আমি ঘৰলৈ কেনেকৈ যাম? বহুত টাইম ৰখাৰ পাছত আমাৰ গাড়ী আহি গ'ল, উঠি গ'লোঁ। ইমানেই বৰষুণ দিছে, পুৰা পানী হৈ গ'ল ৰাস্তাত। বৰষুণ দিয়াৰ কাৰণে আহি ঘৰত খিচৰিয়ে বনাই ল'লোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ